মৰ্নিং গাইজ আজি হৈছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাৰ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু মোৰ উঠা দেৰিয়ে হ'ল, কিন্তু কিবা কিবি কৰি আছিলোঁ। এতিয়া মই মানে এটা বিশেষ কাম কৰিম, কি কৰোঁ চাই থাকিব। मैं क्या मोर वैसा क्या जीवन साथी को मैं मिट्टी साफ करूंगी, तो आप लोग देखते रहिए। চাইকেলখন মুচি মাথো মই মানে পানী ঢালি দিলোঁ, অকণমান ধুই দিলোঁ। আৰু চাইকেলখন পূজা বুলি বহুত দিন ধোৱাই নাছিলোঁ, মানে চলোৱাই নাছিলোঁ। চাইকেলখন বেছি চলোৱা নপৰে। আৰু এতিয়াতো কলেজৰ বন্ধটো, কলেজত নিনিও বাৰু চাইকেলখন, এনেই আৰু ৰাস্তাত কেতিয়াবা চলাওঁ। কিন্তু বহুত দিন চাইকেলখন ধোৱাও নাছিলোঁ আৰু মোচাও নাছিলোঁ। তো আজি ধুনীয়াকৈ ধুই মেলি দিলোঁ আৰু এতিয়া আৰু হৈ গ'ল চাইকেলখন ধোৱা। তো মই চাইকেলখন ধুলোঁ আৰু ৰেডি একদম ন কইনাৰ নিচিনা সজাইছোঁ। আৰু এইয়া চাওকচোন, ধুনীয়া লাগিছেনে মোৰ চাইকেলখন? এইখন ধুনীয়াকৈ ধুই দিছোঁ আজি, আৰু পূৰা একদম আৰু ধুই দিছোঁ মজাকৈ। তো চাই থাকিব। তো আমি এতিয়া যাম মামাৰ দোকানত। মামাৰ দোকানত বিশ্বকৰ্মা পূজা মানে পাতিছে, বেছি ডাঙৰকৈ নহয়, সৰুকৈয়ে। তাতে যাম, কেনেকৈ কি যোগাৰ কৰিছে আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। তো ব'লক। আৰু কথাটো হ'ল যে এনেকুৱা মানে গৈ থাকোঁতে মানে পাহৰিলোৱে, দোকানৰ ভিতৰত মানে চেণ্ডেলযোৰ লৈ গ'লোঁ। ভিতৰতে যিহেতু পূজা, তো চেণ্ডেলযোৰ নিব নালাগিছিলে, তো মই লৈ গৈছিলোঁ। আৰু গালি অকণমান খাই মানে আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি চেণ্ডেলযোৰ থৈ মানে আপোনালোকক এয়া দেখুৱাইছোঁ পূজাৰ যোগাৰখিনি। এয়া কল, কুঁহিয়াৰ, আপেলখিনি বাৰু মানে ক'ৰবাৰ বেলেগৰ আছিলে আৰু দেখুওৱা নহয়। আৰু এইজন হৈছে মোৰ মামা, নাৰিকল কাটি আছে এই পূৰা একদম আৰু পূজা পূজা বুলি। বল নাই না কি তোৰ? কি কৈছা বা? কি বনাই আছা? ঠগি কাই দিব আজি? মামে দিব, মই কিয় দিম? আজি বিশ্বকৰ্মাত ঠগি দিবা লাগে, মানে লাগে লৰাই দিব লাগে নেকি? তই নাদা? নিদো মই। দে চাহ কল, ময়ো খাম চাহ। দোকানৰ পৰা আহিলোঁ, মানে চাহ খাই আহিলোঁ আৰু যোগাৰখিনি আপোনালোকক দেখুৱালোঁ। আৰু এয়া চাওক, লৈ আহিছোঁ পিঠা খাবৰ কাৰণে। তো আৰু যাম, এতিয়ালৈ মানে ঠগিখন পতা নাই, তো পাতিলে আৰু যাম, আপোনালোকক দেখুৱাই থাকিম। এয়া হৈছে অকণমান মানে খিচিৰি আৰু তৰকাৰী বনাইছিল, বেছি মানুহ নহয় বাৰু, আমাৰ ঘৰৰখিনিয়ে আৰু দোকানৰ 2-4টামান হৈছিল। এয়া যোগাৰ কৰি আছে, দেখিছেনে? এয়া ৰঙালাও কাটি আছে, দাদাজনে এনেকৈ আৰু আলু কাটি আছে, তেনেকুৱাই আৰু অকণমান খালি যোগাৰ কৰিছে। তো আমি বুট খালোঁ, মানে প্ৰসাদ। এতিয়া যাম আমি খিচাৰি খাব, প্ৰসাদ চাই থাকিব। আমি যাম, এয়া আইতা, মা, মই আইতা নকওঁ দিয়ক, মই আবা বুলি মাতোঁ। আবা খাবি না খিচাৰি? খাবি না? তয়ে দেখোতো খাবি না খিচাৰি? আমি খিচাৰি খাম, দেখুৱাই থাকিম না। খিচিৰি
যি খিচিৰি খাবি না খাবি না দেই কিমান খাবি খিচিৰি বহুত বহুত খাব বোলে তো আমিও পাত লৈ ৰখি আছোঁ খাবা এইখেনেদি এক পাত খাম এইখেনেদি এক পাত দেখাই থাকিম কিমান খায় দুটা কিয় দিলি তই খাইছা না খিচিৰি এই তৰকাৰী খিচাৰি খালোঁ আৰু ইমান বেছি খাব নোৱাৰোঁ খিচাৰি মানে মায়ে কিন্তু তামাম খাইছে প্লেট একদম মানে খালী কৰি দিছে খাই তো খালোঁ দেখুৱাই থাকিম কিমান খাইছা খিচাৰি বহুত এটা তামোল খাইছোঁ আজিৰ ব্লগটো মই ইমানতে সামৰোঁ আৰু দিম কালি এটা মানে পাৰ্টি আছে তো পাৰ্টিটো আপোনালোকক দেখুৱাম আৰু দিম আপোনালোকক চাব আজিৰ ব্লগটো ইমানে বাই বাই